ফ্ৰেণ্ড মই দীপাঞ্জলি বৰা আপোনালোকক মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি গৈ আছোঁ শংকৰদেৱ সংঘৰ অধিৱেশনলৈ। 4 দিনীয়া অধিৱেশন পাতিছিল নাহৰকটীয়াত। আমি গৈ আছোঁ, ইয়াতেই গৈ আছে। আমি চাবৰ ফালে গৈ আছোঁ। টেঙাখাট হৈ পিনি যাম। টেঙাখাট হৈ পিনে গ'লে মানে ওচৰ হয়। আমি আমাৰ লগত গৈ আছে। এইফালে দাদা এজন গৈছে, এইফালে পাপদা গৈছে, এইফালে বা বাগান, এইফালেও বাগান, এইফালেও বাগান। টেঙাখাট পালোহি। টেঙাখাট বজাৰ। আমি টিংৰাই চাৰিআলি পালোহি। এইফালে বজাৰ। এইখন দিহিং দলং। এখন দিহিং দলং। আমি পালোহি আৰু বেছি ডোখৰ আমি পাই গ'লোহি। ইয়াত নিজৰ জেগা চাই চাই জিৰণি ল'ব পাৰে। আমি মেইন ঠাই পাই গ'লোহি। এইবিলাক খাবলৈ মানুহবিলাকক দিছে। এয়া দেখিছে, আমি শ্বহীদ বেদী গৈ আছোঁ এতিয়া। এয়া শ্বহীদ বেদী, এয়া শ্বহীদ বেদী আছে। জয়গুৰু শংকৰ শ্ৰীমন্ত শংকৰদেৱ সংঘ। এইটো ইমুচৰা চাওক। মানে এইটো চোৱা। এই অনুষ্ঠানটোৰ আজি আমি ইয়াত লিখা আছে কোনে কোন চনত পাতিছিল অধিৱেশন, কোনখন গাঁৱত। আৰু নেতৃত্ব হ'বহি। এইখন হৈছে গেটখন। আমি বেলেগ চাইডেদি সোমালোঁ, সেইকাৰণে গেটখন খুলিব নোৱাৰিলোঁ। মেইন গেট। ইয়াত প্ৰগ্ৰেম হৈ আছে। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ সোঁৱৰণি মূল মণ্ডপ।
নামঘৰ ইয়াত আপোনালোকে দেখিছে বহুত ভিৰ দেখিবলৈ পোৱা গৈছে। এয়া চাওক নিউজ লাইভ আহিছে। ইমান দূৰ ৰাস্তা আহিছোঁ আমি, এতিয়া নামঘৰত সোমাই লওঁ অলপ। দেখিছে নামঘৰ মূল দুৱাৰখন। ঈশ্বৰৰ কীৰ্তন হৈ আছে। মই হাত পাইছোঁ, মই অচিনা মানুহ, তথাপি কেটটোত একো কৰা নাই, চকু মেলি চাইছে। এইবিলাকে আপুনি আপুনি এতিয়া যদি মাতো তেতিয়া নাহিব হে। এইবিলাক হ'ল ঈশ্বৰৰ ইচ্ছা। কৃষ্ণ কৃষ্ণ কৃষ্ণ। আমি নগাঁও মূল কেন্দ্ৰ যাম। ইয়াত প্ৰসাদ বিতাইছে। হৈ আছে কৰ্তব্যৰত বিষয়া বেদান্ত বৰা, অসম চৰকাৰৰ এগৰাকী উচ্চপদস্থ বিষয়া, পুলিচ বিষয়া। তেখেত আমাৰ OSD হিচাপে কাম কৰি আছে আৰু তেখেতে আজি শুনিলে যে নাচিকত যিটো নামঘৰ হ'বলৈ গৈ আছে আমাৰ দুই হৈছে কেন্দ্ৰীয় সেৱা বাহিনী। এয়া চাওক চাৰিওফালে সকলো মানুহকে খানা খাবলৈ সুবিধা দি দিছে। ইয়াত বহুত মানুহে খাব পাৰে। 5,000 মানুহে ইয়াত একেলগে সকলোৱে আহাৰ গ্ৰহণ কৰিব পাৰে। চাওক কি ধুনীয়াভাৱে দিছে। এয়া চাওক ইমান ধুনীয়াকৈ সুবিধা কৰি দিছে খানা আনিবলৈ, সকলোকে দিবলৈ। এয়া চাওক চাৰিওফালে কিমান মানুহ হৈছে। এতিয়া আমি ঘৰলৈ যাবলৈ ওলালোঁ। মেবিল গৈ আছোঁ আমি। এইবিলাক মহ চৰি আছে। ইয়াত বোলে আজি সোমাবলৈ নিদিয়ে, আপোনালোকে গেটখনকে চাই লওক আৰু। আজি আমাৰ লাগ বেয়া, নাপালোঁ। এয়া আমি চাবুৱা টাউন পালোহি। যদি ভিডিঅ'টো চাই ভাল লাগিল তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো দবাই দিব আহিবলগীয়া ভিডিঅ'বিলাক যাতে আপোনালোকে সময়মতে চাই থাকিব পাৰে। থেংক ইউ।